সঠিক নিয়মত ফেচবুকত কেনেকৈ ভিডিঅ'ছ আপলোড কৰিব লাগে যদি আপুনি এজন ক্ৰিয়েটৰ হয় বা আপুনি যদি ফেচবুকত ভিডিঅ'ছ আপলোড কৰে তেন্তে সঠিক নিয়মত ফেচবুকত কেনেকৈ ভিডিঅ'ছ আপলোড কৰিব লাগে এই ভিডিঅ'টোত মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাম ফেচবুকত ভিডিঅ' আপলোড কৰাৰ সময়তে আপোনাক কোনকেইটা ভুল কৰিব নালাগে আৰু আপুনি সঠিক নিয়মত কেনেকৈ ভিডিঅ'ছখিনি আপলোড কৰিব আপোনাক মই লাইভ প্ৰচেছখিনি দেখুৱাম সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব সো প্ৰথম আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰ ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু ইয়াত আপুনি সাৰ্চ বাৰ গুগল সাৰ্চ বাৰ এড্ৰেছ বাৰত ইয়াত আপুনি সাৰ্চ কৰিব ফেচবুক লগইন এখানে লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপুনি ৱেট কৰিব এতিয়া আপোনাৰ সন্মুখত ইয়াত চাব পাৰিব এনেকুৱা কি ইন্টাৰফেস আহিব ফেচবুক www.facebook.com দি আছে এই লিংকত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা কি ইন্টাৰফেস আহিব ইয়াত আপুনি আপোনাৰ ইমেইল আইডিটো এন্টাৰ কৰিব যদি আপোনাৰ পেজটো মোবাইল নম্বৰৰ সৈতে লগইন আছে তেন্তে ইয়াত আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰিব ইমেইল বা মোবাইল নম্বৰ এন্টাৰ কৰিব পাছত আপোনাৰ পাছৱৰ্ডটো এন্টাৰ কৰিব তাৰ পিছত লগইনত ক্লিক কৰিব ইয়াত মই যেখিনি প্ৰসেস আপোনাক দেখুৱাই আছো সেইখিনি ল্যাপটপত দেখুৱাই আছো আৰু বাকিখিনি সেম প্ৰসেস হয় সকলো ডিভাইসত সেম প্ৰসেস হয় আপুনি যদি মোবাইল ফোনত কৰি আছে তেন্তে সেম প্ৰসেসত হ'ব কিন্তু আপোনাৰ মোবাইল ফোনৰ যেটো ব্ৰাউজাৰ আপুনি ইউজ কৰিব সেই ব্ৰাউজাৰটো আপুনি ডেস্কটপ সাইটত অন কৰিব ডেস্কটপ সাইটত আপুনি ওপেন কৰিব কাৰণ ইয়াত যিসমূহ প্ৰসেস মই আপোনাক দেখুৱাই আছো সেইসমূহ কেৱল মাত্ৰ ডেস্কটপ সাইটত ওপেন হ'ব আৰু সকলোখিনি আপুনি ডেস্কটপ সাইটত কৰিব পাৰিব আপুনি আপোনাৰ মোবাইল ফোনৰ ব্ৰাউজাৰটো ডেস্কটপ সাইটত অন কৰিব তাৰ পিছত ইয়াত আপুনি ফাইনালি লগইন হৈ যাব আৰু লগইন হোৱাৰ পাছত আপোনাৰ যেটো ফেচবুকৰ প্ৰফাইল আইডি আছে সেইটো ওপেন হৈ যাব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে এনেকুৱাকৈ আপোনাৰ আহিব পাছত আপুনি চাব পাৰিব ইয়াত চৌকত দি আছে প্ৰফাইল ইয়াত আপুনি ক্লিক কৰিব ইয়াত আপোনাৰ এই আইডিত যিসমূহ আপোনাৰ পেজ আছে ইয়াত আহিব ইয়াত আপুনি আপোনাৰ পেজ যেটো আছে সেই পেজটো লগইন কৰিব ইয়াত আপুনি পেজত ক্লিক কৰি দিব পেজৰ নাম আহিব যোনটো পেজত আপুনি ভিডিঅটো আপলোড কৰিব সেই পেজটো ইয়াত লগইন কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা কি ইন্টাৰফেস আহিব এতিয়া আপোনাৰ যেটো পেজ আছে সেইটো ইয়াত আহিব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে প্ৰথম আপুনি আপোনাৰ পেজটো ইয়াত এনেকৈ চেক কৰি ল'ব যদি কিবা চেক কৰিব লাগে পাছত আপুনি চাব পাৰিব ইয়াত দি আছে মেটা বিজনেছ সুইট দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা কি ইন্টাৰফেস আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে ক্ৰিয়েট পোষ্ট ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা কি ইন্টাৰফেস আহিব ইয়াত মই ফেচবুক পেজত কেনেকৈ ভিডিঅ'ছ আপলোড কৰে কেৱল মাত্ৰ সেই প্ৰসেছখিনি মই সঠিক নিয়মত আপোনাক দেখুৱাম বাকি যিসমূহ মই ডাটা এনালাইসিস কৰিছো সেইখিনিৰ ওপৰত আন এটা ভিডিঅ অতি সোনকালে লৈ আহিম যদি আপুনি এজন নতুন ক্ৰিয়েটৰ হয় আৰু আপুনি ফেচবুকত ভিডিঅ'ছ আপলোড কৰি আছে বা আপুনি যদি কৰিব বিচাৰে তেন্তে আপুনি নিশ্চয় কমেন্টত জনাব মই আপোনাৰ বাবে নিশ্চয় ভিডিঅ'টো লৈ আহিম যিসমূহ মই ডাটা এনালাইসিস কৰিছো আৰু যাৰ জৰিয়তে মই আপোনালোকক বৰ্তমান প্ৰসেছখিনি দেখুৱাই আছো ঠিক তেনেকুৱা আপুনি ফেচবুকত আপোনাৰ ভিউজ কেনেকৈ ইনক্ৰিজ কৰিব পাৰিব আপোনাৰ ফলোৱাৰ্ছ কেনেকৈ ইনক্ৰিজ কৰিব পাৰিব সেই বিষয়ে নিশ্চয় মই এটা ভিডিঅ লৈ আহিম যাতে আপুনি আপোনাৰ ফেচবুক পেজত গ্ৰ' কৰিব পাৰে সোনকালে এতিয়া আপুনি চাব পাৰিব ইয়াত আপোনাৰ পেজটো আহিব তাৰ পিছত ইয়াত দি আছে মিডিয়া পাছত দি আছে এড ফটো ভিডিঅ ইয়াত আপুনি ক্লিক কৰিব ভিডিঅটো আপলোড কৰাৰ কাৰণে আপোনাৰ ল্যাপটপত বা মোবাইল ফোনৰ যেটো ভিডিঅ আছে সেই ভিডিঅটো আপুনি ইয়াত সিলেক্ট কৰিব পাছত আপুনি ইয়াত চাব পাৰিব আপোনাৰ যেটো ভিডিঅ আছে সেইটো ইয়াত আহিব তাৰ পিছত ইয়াত আপোনাৰ ভিডিঅটো আপলোড হোৱা আৰম্ভ হৈ যাব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে 100% অলমোষ্ট আপলোড হৈ গৈছে পাছত আপুনি চাব পাৰিব ইয়াত দি আছে অল ল্যাঙ্গুৱেজ দি আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত আপুনি চাব পাৰিব ভাষা আহিছে যিকোনো ভিডিঅ'ৰ মোস্ট ইম্পৰ্টেন্ট অলমোষ্ট 20% ভাষাই কাম কৰে ধৰক আপোনাৰ যদি ভিডিঅ' অসমীয়া ভাষাত হয় তেন্তে কেৱল মাত্ৰ অসমত ভিডিঅ'টো চলিব আৰু ফেচবুকৰ যেটো এলগৰিথম সিস্টেম আছে সেই সিস্টেমটোৱে কাম কৰিব যে আপোনাৰ যিসমূহ ভিউৱাৰ্ছ আছে অডিয়েন্স আছে সেই সকল কেৱল মাত্ৰ অসমৰ ভিতৰত ফাইন্ড কৰিব অৰ্থাৎ অসমৰ ভিতৰত যিসমূহ টাৰ্গেটেড অডিয়েন্স আছে সেইসমূহ অতি সোনকালে ফাইন্ড কৰিব আৰু আপোনাৰ ভিডিঅ'সমূহ সিহঁতৰ ওচৰত সাজেষ্ট কৰিব এতিয়া ধৰক যদি আপুনি ভিডিঅ'টো বনাইছে হিন্দীত আৰু আপুনি যদি কেৱল মাত্ৰ আসাম ইয়াত সিলেক্ট কৰে ইয়াত যদি ল্যাঙ্গুৱেজটো আপুনি আসাম সিলেক্ট কৰে তেন্তে আপোনাৰ যেটো ভিডিঅ' আছে সেই ভিডিঅ'টো প্ৰথম অসমত সাজেষ্ট কৰিব তাৰ পিছত অসমৰ অডিয়েন্স অসমৰ যদি অডিয়েন্স সকলে আপোনাৰ ভিডিঅ'টো নাচায় তেন্তে অসমৰ বাহিৰত এটো শ্বেয়াৰ কৰিব ফেচবুকৰ যেটো এলগৰিথম সিস্টেম আছে সেই সিস্টেমটো অটোমেটিকলি আপোনাৰ ভিডিঅ'টো বেলেগ যিসমূহ ভিউৱাৰ্ছ আছে সেই সকলক প্ৰথম ফাইন্ড কৰিব তাৰ পিছত সিহঁতৰ ওচৰত সাজেষ্ট কৰিব সেইকাৰণে যিকোনো ভিডিঅ'ৰ মোস্ট ইম্পৰ্টেন্ট অলমোষ্ট 20% এটা ভিডিঅ'ৰ কাম কৰে ভাষা আপুনি ইয়াত ভাষাটো সিলেক্ট কৰি ল'ব আপোনাৰ যেটো ভাষা এক্সেক্ট আছে সেইটো ইয়াত আপুনি সিলেক্ট কৰিব যেহেতু মই যেটো ভিডিঅ' আপলোড কৰি আছো সেই ভিডিঅ'টো কাষ্ট সাৰ্টিফিকেটৰ বিষয়ে হয় এটো অসমীয়া ভাষাত হয় সেইকাৰণে মই অসমৰ অডিয়েন্স সকলক টাৰ্গেট কৰি আছো ইয়াত মই অসমীয়া সিলেক্ট কৰিছো তাৰ পিছত তলপিনে আহিব এতিয়া আপোনাৰ ভাষা ভিডিঅ'টো আপলোড আৰম্ভ হৈ গৈছে আৰু ভাষাটো সিলেক্ট হৈছে ইয়াত আপুনি চাব পাৰিব দুই নম্বৰত আহিছে ৰিল ডিটেইলছ পাছত দি আছে ডেসক্ৰিপচন অপচনেল দি আছে এতিয়া চাওক ইয়াত লিখা আছে লেট ভিউৱাৰ্ছ নো হোৱাট ইউৰ ৰিল ইজ এবাউট দি আছে ইয়াত মই যেটো ভিডিঅ' আপলোড কৰি আছো সেই ভিডিঅ'টোৰ বিষয়ে ইয়াত লিখিব লাগে ইয়াত যিকোনো এটা মোক লিখিব লাগিব মোৰ ভিডিঅ'ৰ বিষয়ে ধৰক মই যেটো ভিডিঅ' বনাইছো সেই ভিডিঅ'টো হল কাষ্ট সাৰ্টিফিকেট কেনেকৈ অনলাইন আবেদন কৰে এতিয়া মোক ইয়াত ডেসক্ৰিপচনত লিখিব লাগিব যে কাষ্ট সাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰে বা কেইদিনত কাষ্ট সাৰ্টিফিকেটখন লাভ কৰিব পাৰিব বা কি নথিপত্ৰ প্ৰয়োজন হ'ব কিমান টকা খৰচ আহিব এইখিনি মোক কিছুমান ইয়াত বস্তু মোক উল্লেখ কৰিব লাগিব যাতে আমাৰ যেটো যিসমূহ ভিউৱাৰ্ছ আছে সেই সকলে অতি সোনকালে ভিডিঅ'টো ফাইন্ড কৰিব পাৰে ধৰক বুজিব পাৰে যাতে আমাৰ অডিয়েন্স যোনসকল আছে সেই সকলে কেৱল টাইটেল পঢ়ি মানে বুজিব পাৰে যে এই ভিডিঅ'টো কিহৰ বিষয়ে ভিডিঅ'টো বনোৱা
হৈছে সেইকাৰণে মোক এনেকুৱা এটা ডেসক্ৰিপচন লিখিব লাগিব আৰু ডেসক্ৰিপচনত আপুনি 75 মাত্ৰ ওয়াৰ্ড ইউজ কৰিব 75 মাত্ৰ আখৰ লিখিব 75 ৰ ওপৰত আপুনি নিলিখিব 75 আখৰ লিখিব ইয়াত মই যেহেতু কাষ্ট সাৰ্টিফিকেটৰ বিষয়ে ভিডিও বনাইছো সেইকাৰণে মই ইয়াত লিখিম যে হাউ টু এপ্লাই কাষ্ট সাৰ্টিফিকেট অনলাইন ইন আসাম 2026 ইয়াত আপুনি নিশ্চয় বুজি পাইছে প্ৰথম মই টাইটেলত লিখিছো হাউ মানে এনেকুৱা মানে আপোনাক টাইটেল লিখিব লাগিব যাতে ফেসবুকৰ সিটো এলগৰিথম সিস্টেম আছে সেইটো বুজি পাইছে সেইটোৰ সিটো ম্যান্ডেটৰি আছে যিকোনো ভিডিওৰ টাইটেলত ম্যান্ডেটৰি যিসমূহ বস্তু আছে সেইসমূহ হল যে আপুনি প্ৰথম এনেকুৱা এটা কোৱেশ্চন ক্ৰিয়েট কৰিব লাগিব তাৰ পিছত আপুনি আনসাৰ দিব লাগিব তাৰ পিছত আপুনি ডিজিট যিকোনো এটা ইউজ কৰিব লাগিব গুগল ইউটিউব ফেসবুক ইনষ্টাগ্ৰাম যিসমূহ সোশ্যাল মিডিয়া প্লেটফৰ্ম আছে সকলো কাৰণে যিসমূহ এসইও অপটিমাইজ কিৱৰ্ড হয় টেক্সট হয় সেইসমূহত সদায় তিনিটা বস্তু ম্যান্ডেটৰি থাকে যে প্ৰথম আপোনাক এটা কোৱেশ্চন ক্ৰিয়েট কৰিব লাগিব তাৰ পিছত আপুনি কিছু প্ৰসেস বুজাব লাগিব নহলে আপুনি এটা আনসাৰ দিব লাগিব আৰু লগতে আপুনি ডিজিট ইউজ কৰিব লাগিব এনেকুৱা এটা টাইটেল এসইও অপটিমাইজ বুলি কোৱা হয় এনেকুৱা এটা টাইটেল এসইও অপটিমাইজ হয় ইয়াত এনেকুৱাকে ফেসবুকৰ যিটো এলগৰিথম সিস্টেম আছে সেইটোৱে সাজেষ্ট কৰে যে আপুনি এনেকৈ এটা ডেসক্ৰিপচন লিখিব লাগিব ধৰক ইয়াত মই যিটো ভিডিও বনাইছো কাষ্ট সাৰ্টিফিকেটৰ বিষয়ে হয় আৰু সেইটো মই ইয়াত প্ৰথম লিখিছো যে হাউ মানে কেনেকৈ আৰু লগতে আসাম ইউজ কৰিছো যাতে অসমৰ ভিতৰত থাকিব এইটো এটা কিৱৰ্ড হয় তাৰ পিছত 2026 মই এটা ডিজিট ইউজ কৰিছো যাতে মোৰ ইয়াত যিটো টাইটেল আছে সেইটো এসইও অপটিমাইজ হয় ইয়াত আপুনি চাব পাৰিব মোৰ যিটো টাইটেল আছে সেইটো টোটালি এসইও অপটিমাইজ হয় আপুনি এনেকৈ লিখিব পাৰিব ধৰক আপুনি যদি ভিডিও বনাইছে ধৰক ফেসবুকত পাসওয়ার্ড কেনেকৈ ক্ৰিয়েট কৰে তেন্তে আপুনি কেনেকৈ লিখিব হাউ টু ক্ৰিয়েট ফেসবুক পাসওয়ার্ড বা হাউ টু মেক ফেসবুক পাসওয়ার্ড এনেকৈ আপুনি লিখিব পাৰিব এনেকৈ আপুনি আপোনাৰ ভিডিও ৰেলেভেন্ট কিৱৰ্ড ইউজ কৰিব ইয়াত তাৰ পিছত ইয়াত আপুনি টাইটেল এনেকুৱাকে আপোনাৰ সম্পূৰ্ণ হ'ব যদি আপুনি ইয়াত আপোনাৰ ভিডিও ৰেলেভেন্ট কিৱৰ্ড সমূহ ইউজ নকৰে তেন্তে এসইও অপটিমাইজ নহব আৰু আপোনাৰ ভিডিওটো ৰেংক নকৰিব তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দিছে হ্যাশট্যাগ আৰু দি আছে ইমোজি ধৰক আপুনি শকিং ভিডিও বনাইছে বা ৰিয়েকচন ভিডিও বনাইছে বা আপুনি যদি কোনো রোস্ট ভিডিও বনাই আছে তেন্তে আপুনি ইয়াত ইমোজি ইউজ কৰিব বা যদি আপুনি আনবক্সিং ভিডিও বনাই আছে তেন্তে আপোনাৰ টাইটেলৰ সৈতে আপুনি ইমোজি ইউজ কৰিব আৰু লগতে হ্যাশট্যাগ যেটো অপচন দি আছে এইটো কি হয় এইটো জৰক আপোনাৰ যেটো ভিডিও আছে সেই ভিডিওৰ লগত আপুনি এটা হ্যাশট্যাগ ইউজ কৰিব লাগিব এতিয়া সক মই যেটো ভিডিও বনাইছো সেইটো হল কাষ্ট সাৰ্টিফিকেটৰ ওপৰত সেই কাৰণে মোক ইয়াত এনেকুৱাকে এটা মানে হ্যাশট্যাগ লিখিব লাগিব যেটো আমাৰ মোৰ ভিডিওটোত মানে ৰেংক কৰে বা মোৰ ভিডিওৰ সৈতে ৰিলেটেড হয় তেনেকুৱা মোক এটা হ্যাশট্যাগ লিখিব লাগিব ধৰক মই ইয়াতে লিখিছো জাতিৰ প্ৰমাণপত্ৰ কেনেকৈ এপ্লাই কৰে সেই বিষয়ে মই কেনেকুৱা অডিয়েন্স টাৰ্গেট কৰিম মই প্ৰথম এসসি গ্ৰুপৰ এনেকুৱাকে মানে মই অডিয়েন্সসমূহ টাৰ্গেট কৰিব পাৰিম ধৰক ইয়াত আপুনি চাব পাৰিব কাষ্ট সাৰ্টিফিকেটৰ বিষয়ে মই বনাইছো এসসি এৰ ওপৰত এটা মই কিৱৰ্ড লিখিব পাৰো তাৰ পিছত আৰু এটা আছে এসটি ইয়াত আপুনি চাব পাৰিব এসটি লিখাৰ পাছত কিমান 6.6 মিলিয়ন ইয়াত দেখুৱাইছে এনেকুৱাকে পোষ্ট আছে ইমান ডাউন পোষ্ট আছে কিন্তু আপুনি যদি নতুনকৈ হয় ফেসবুকত আগতে ভিডিও আপলোড কৰিছে ভিউজ নাই বা আপুনি যদি এজন নতুন ক্ৰিয়েটৰ হয় তেন্তে আপুনি এনেকুৱাকে ডাউন মানে আপুনি কিৱৰ্ড ইউজ নকৰিব এতিয়া চাওক মই ইয়াত যেটো কিৱৰ্ড ইউজ কৰিছো সেইটো ফৰ এক্সাম্পল আপোনাক দেখুৱাইছো কিন্তু আসলতে আপোনাক সৰু পোষ্ট টকা আপুনি কিৱৰ্ড ইউজ কৰিব লাগিব মই ইয়াত এসসি প্ৰথম যেটো ইউজ কৰিছো সেইটো বহুত ডাউন হয় তাৰ পিছত এসটি যেটো আছে সেইটো 6.6 মিলিয়ন পোষ্ট হয় আপুনি নিশ্চয় বুজি পাইছে যে কিমান ডাউন পোষ্ট হয় 6.6 মিলিয়ন মানুহে এই কিৱৰ্ডটো অলৰেডি ইউজ কৰিছে সেই কাৰণে মই ইয়াত যেটো কিৱৰ্ড আছে সেইটো মানে কম 10 টকা কিৱৰ্ড ইউজ কৰাৰ কাৰণে মই ইয়াত এইটোৰ লগত কিবা এটা মেচ কৰিব পাৰো যেনে এসটি আসাম এনেকুৱা মই লিখিব পাৰো ইয়াত আপুনি চাব পাৰিব এসটি আসাম এনেকুৱা লিখাৰ পাছত এই কিৱৰ্ড কিমান মাত্ৰ 1000 পোষ্টৰ লগত মোৰ মানে যেটো পোষ্ট আছে ভিডিও আছে সেইটো যাব আৰু 1000 মানুহৰ ভিতৰত মানে এটো অডিয়েন্স সকলক মানে সাজেষ্ট কৰিব মোৰ ভিডিওটো সেই কাৰণে আপুনি এনেকুৱাকে এটা টাইটেল হ্যাশট্যাগ ইউজ কৰিব ইয়াত বেছি হ্যাশট্যাগ ইউজ নকৰিব বেছি টেক্সট ইউজ নকৰিব আপুনি 4টা বা 5টা বা 3টা এনেকুৱা কৰিব তাৰ পিছত ইয়াত প্ৰথম টাইটেল লিখিব পাছত হ্যাশট্যাগ ইউজ কৰিব ইয়াৰ পাছত ডেসক্ৰিপচনৰ যেটো বক্স কাম আছে সেইটো অলমোস্ট আপোনাৰ কমপ্লিট হ'ব আপোনাৰ ইমোজি যদি আপুনি শকিং কমেডি বা ৰিয়েকচন বেলেগ ধৰণৰ ভিডিওছ বনাই আছে তেন্তে আপুনি ইয়াত ইমোজি আপুনি দিব পাৰে আপোনাৰ টাইটেলৰ লগত কিন্তু হ্যাশট্যাগৰ লগত কেতিয়াও নিদিব তাৰ পিছত ইয়াত দি আছে লোকেশন আপুনি ইয়াত ক্লিক কৰিব আৰু আপুনি ইয়াত লোকেশন সিলেক্ট কৰিব ধৰক আপুনি যেটো ভিডিও বনাইছে সেইটো ভিডিও যদি অসমীয়া ভাষাত হয় তেন্তে আপুনি ইয়াত আসাম লিখিব পাৰিব আৰু যদি আপুনি হিন্দীত ভিডিও বনাই আছে তেন্তে আপুনি ইয়াত ইণ্ডিয়া কেতিয়াও সিলেক্ট নকৰিব আপোনাৰ যেটো ভিডিও আছে সেইটো অল ওয়াৰ্ল্ড ওয়াইডত ভিউজ আহিব সেই কাৰণে আপুনি কেতিয়াও ইয়াত লোকেশন সিলেক্ট নকৰিব মই ইয়াত আসাম কিয় কাৰণে সিলেক্ট কৰি আছো কাৰণ মোৰ যেটো ভিডিও আছে সেইটো অসমীয়া ভাষাত হয় অসমীয়া অডিয়েন্স মই টাৰ্গেট কৰিছো অসমত থকা মানুহ সেই কাৰণে মোৰ যিসমূহ অডিয়েন্স আছে সেই সমূহ ডাইৰেক্টলি ইয়াত ফেসবুকে ফাইন্ড কৰিব পাৰে সোনকালে সেই কাৰণে মই ইয়াত লোকেশনটো সিলেক্ট কৰি আছো আৰু আপুনি যদি অসমীয়া ভাষাত ভিডিও বনাই আছে তেন্তে আপুনিও লোকেশন সিলেক্ট কৰিব আপুনি ইয়াত লোকেশন যদি হিন্দীত ভিডিও বনাই আছে তেন্তে আপুনি কেতিয়াও লোকেশন সিলেক্ট নকৰিব ইয়াত মই আসাম লোকেশনটো সিলেক্ট কৰাৰ মূল কাৰণটো হল মোৰ অসমীয়া ভাষাত ভিডিও হয় সেই কাৰণে মই অসমত থকা মানুহক টাৰ্গেট কৰি আছো সেই কাৰণে ইয়াত মই লোকেশনটো সিলেক্ট কৰিছো ফেসবুকৰ এলগৰিথমে অটোমেটিকলি বুজি পাব যে এই ভিডিওটো অসমৰ থকা মানুহৰ কাৰণে সেই কাৰণে অতি সোনকালে মোৰ অডিয়েন্স সকলক ফাইন্ড কৰিব সেই কাৰণে মই ইয়াত লোকেশনটো সিলেক্ট কৰিছো আপোনাৰ বেলেগ ভাষা হলে আপুনি কেতিয়াও নকৰিব তাৰ পিছত আপুনি তলপিনে আহিব
এতিয়া হল থাম্বনেইল যিকোনো ভিডিওৰ মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হল থাম্বনেইল যদি আপুনি ইউটিউবত ভিডিও বনাইছে আৰু ফেচবুকত যদি আপুনি ভিডিও বনায় তেন্তে থাম্বনেইল যদি নহয় তেন্তে হ'ব কিন্তু যদি আপুনি থাম্বনেইল লগাব বিচাৰে তেন্তে আপুনি লগাব পাৰিব ইয়াত আছে আপলোড ইমেজ ইয়াত ক্লিক কৰিব তাৰ পিছত আপলোড ইমেজত ক্লিক কৰিব এতিয়া আপোনাৰ কম্পিউটাৰত যেটো আপোনাৰ থাম্বনেইল ৰখা আছে সেই থাম্বনেইলটো ইয়াত আপুনি সিলেক্ট কৰিব ইয়াত আপোনাৰ যেটো ভিডিওৰ থাম্বনেইল আছে সেইটো ইয়াত অটোমেটিকলি আহি গৈছে তাৰ পিছত আপুনি তলপিনে আহিবা এতিয়া আছে টেক্সট ইয়াত আপুনি অপচনেল টেক্সটটো ইউজ কৰিব পাৰিব আপোনাৰ ভিডিও ৰিলেভেন্ট আপুনি টেক্সটসমূহ ইউজ কৰিব পাৰিব ইয়াত আপুনি টেক্সট লিখিব ইয়াত আপুনি 4টা টেক্সট লিখিব আপোনাৰ ভিডিও ৰিলেটেড ইয়াত আপুনি চাব পাৰিব মই এসি প্ৰথম লিখিছো কাৰণ এইটো কাষ্ট সাৰ্টিফিকেটৰ বিষয় হয় তাৰ পিছত ইয়াত চাব পাৰিব এসটি আসাম লিখিছো কাৰণ এসি আসাম অলৰেডি ইয়াত ইউজ কৰিছো ইয়াত আপুনি চাব পাৰিব এসটি আসাম অলৰেডি মই ইউজ কৰিছো সেই কাৰণে আকৌ মই ইয়াত ইউজ কৰিছো তাৰ পিছত ইয়াত আছে আসাম কাষ্ট আসাম জাতি ইয়াত মই লিখিছো সেই অডিয়েন্স সকলক টাৰ্গেট কৰিব এই কিৱৰ্ডৰ জৰিয়তে পাছত আছে কাষ্ট সাৰ্টিফিকেটৰ বিষয়ে ভিডিও বনাইছো সেই কাৰণে ইয়াত মই ডাইৰেক্টলি শৰ্ট ইয়াত লিখি দিছো এনেকুৱাকে শৰ্ট আপুনি লিখিব আপুনি মিডিয়াম লিখিব বা শৰ্ট লিখিব কিন্তু লং কেতিয়াও কিৱৰ্ড ইউজ নকৰিব যদি আপুনি ইউটিউবত ভিডিও বনাই আছে তেন্তে আপুনি লং ইউজ কৰিব পাৰিব এতিয়া আপুনি চাব পাৰিব ইয়াত আছে কোলাবৰেটৰ আপোনাৰ টেক্সটৰ যেটো কাম আছে সেইটো সম্পূৰ্ণ হৈছে তাৰ পিছত আছে কোলাবৰেটৰ এতিয়া ধৰক আপোনাৰ ফেচবুকত বৰ্তমান আপুনি পেজত ভিডিও আপলোড কৰি আছে আপোনাৰ যেটো ফেচবুকৰ আইডি আছে সেই আইডিৰ লগত আপুনি কোলাব কৰিব বা বেলেগ কোনো আইডিৰ সৈতে আপুনি কোলাব কৰিব সেই কাৰণে ধৰক এতিয়া আপুনি আপোনাৰ যেটো ফেচবুকৰ প্ৰফাইল আইডি আছে সেই আইডিৰ জৰিয়তে আপুনি কোলাব কৰিব সেই কাৰণে আপুনি আপোনাৰ প্ৰফাইলৰ যেটো আইডি আছে মই ইয়াত ফৰ এক্সাম্পল আপোনাক দেখুৱাই আছো আপুনি আপোনাৰ প্ৰফাইল ফেচবুকৰ যেটো প্ৰফাইল আছে সেই প্ৰফাইলৰ যেটো URL আছে সেইটো আপুনি কপি কৰিব কপি কৰাৰ পাছত লিংক যেটো আছে URL লিংক আছে সেইটো কপি কৰিব আৰু ইয়াত চাব পাৰিব কোলাবৰেটৰ দি আছে ইন্টাৰ ইউজাৰ নেম দি আছে ইয়াত আপুনি সেই লিংকটো আহি পেষ্ট কৰি দিব তাৰ পিছত আপুনি চাব পাৰিব ইয়াত আপোনাৰ ফেচবুকৰ যেটো আইডি আছে সেইটো ইয়াত আহি যাব আৰু সেইটো আপুনি ইয়াত সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি চাব পাৰিব ইয়াত আপোনাৰ ভিডিওটো আপুনি চেক কৰিব যে আপোনাৰ ভিডিওটো আপলোড সাকসেসফুল হৈছে নাই 100% হৈ গৈছে এই ভিডিওটো আপুনি চেক কৰিব পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ইওৰ ভিডিও ইজ সেভ টু পাবলিশ দি আছে এই ভিডিওটো সেভ আছে বৰ্তমান এই ভিডিওটো আপলোড কৰিব পাৰো নো কপিৰাইট বুলি লিখা আছে ইয়াত আপুনি চাব পাৰিব নো কপিৰাইট ইছ্যু অৰ ফাউণ্ড দি আছে এই ভিডিওটো কপিৰাইট নহয় আপুনি চাব পাৰিব নো কপিৰাইট ফাউণ্ড দেখুৱাইছে অলৰেডি এই ভিডিওটো মানে অৰিজিনাল হয় কপিৰাইট নহয় আপুনি ভিডিওটো আপলোড কৰাৰ সময়তে এনেকুৱা চেক কৰিব যে আপোনাৰ ভিডিওটো কপিৰাইটেড আছে নে নাই তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দি আছে নেক্সট আপুনি নেক্সটত ক্লিক কৰিব এতিয়া আপোনাৰ ভিডিওটো এডিট কৰিব পাৰিব যদি আপুনি আপোনাৰ ভিডিও কিবা এডিট কৰিব বিচাৰে তেন্তে ইয়াত আপুনি কৰিব পাৰিব ইয়াত আপুনি চাব পাৰিব অডিও দি আছে ইয়াত অডিও আপুনি ইয়াত চাব পাৰিব অৰিজিনাল অডিও ভলিউম দি আছে যদি আপোনাৰ ভিডিওৰ ভলিউম আপুনি আপ ডাউন কৰিব বিচাৰে তেন্তে এইটো আপুনি ইয়ালৈ আনিব পাৰিব বা আগলৈ লৈ যাব পাৰিব যদি আপুনি ইনক্ৰিজ ডিক্ৰিজ কৰিব বিচাৰে তাৰ পিছত দি আছে ক্ৰপ যদি আপুনি আপোনাৰ ভিডিওটো ক্ৰপ কৰিব বিচাৰে তেন্তে আপুনি ইয়াত কৰিব পাৰিব ইয়াত দি আছে স্মাৰ্ট ক্ৰপিং মেনুৱেল ক্ৰপিং আৰু দি আছে অৰিজিনাল ইয়াত দি আছে স্মাৰ্ট ক্ৰপিং যদি আপুনি আপোনাৰ ভিডিওটো 19:16 ৰেশিঅ'ত যদি আপুনি ক্ৰপ কৰিব বিচাৰে তেন্তে আপুনি কৰিব পাৰিব বা যদি আপুনি মেনুৱেলি কৰিব বিচাৰে তেন্তে ইয়াত আপুনি কৰিব পাৰিব ইয়াত ক্লিক কৰি বা আপুনি যদি অৰিজিনাল আপলোড কৰিব বিচাৰে তেন্তে ইয়াত আপোনাক কৰিব নালাগে যদি আপুনি টেক্সট কিবা লিখিব বিচাৰে তেন্তে ইয়াত আপুনি লিখিব পাৰিব টেক্সটৰ কালাৰ দিব পাৰিব বেকগ্ৰাউণ্ড এই ভিডিওত আপুনি ভিডিও এডিট কৰিব পাৰিব পাছত দি আছে অপটিমাইজেশ্যন ইয়াত ক্লিক কৰিব ইয়াত দি আছে অডিও অপটিমাইজেশ্যন আপুনি যদি অডিওত বেকগ্ৰাউণ্ড নয়েজ ৰিমুভ কৰিব বিচাৰে বা ইকুৱেলাইজ যদি আপুনি অপটিমাইজ কৰিব বিচাৰে তেন্তে ইয়াত আপুনি ইয়াত ক্লিক কৰি কৰিব পাৰিব এইখিনি আপুনি নকৰিব অৰিজিনাল ৰাখি দিব তাৰ পিছত ইয়াত দি আছে নেক্সট আপুনি নেক্সটত ক্লিক কৰিব এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে শ্বেয়াৰ ইয়াত দি আছে শিডিউলিং অপচন ইয়াত দি আছে শ্বেয়াৰ নাও যদি আপুনি শ্বেয়াৰ নাও অপচনত ৰাখি ইয়াত শ্বেয়াৰত ক্লিক কৰে তেন্তে আপোনাৰ ভিডিওটো অটোমেটিকলি পাবলিশড হৈ যাব তাৰ পিছত যদি আপুনি শিডিউল কৰিব বিচাৰে ধৰক ইয়াত ক্লিক কৰি আপুনি তাৰিখ আৰু সময় যদি ইয়াত লগাই দিয়ে তেন্তে এই তাৰিখত আৰু এই সময়মতে আপোনাৰ ভিডিওটো অটোমেটিকলি ফেচবুকত আপলোড হৈ যাব আপুনি যদি ৰাতি ভিডিও বনাই আছে তেন্তে আপুনি মৰ্নিংৰ কাৰণে টাইম লগাই ভিডিও আপলোড কৰিব পাৰিব ইয়াত দি আছে এড টু প্লেলিষ্ট যদি আপুনি আপোনাৰ পেজত প্লেলিষ্ট বনাইছে তেন্তে এই অপচনটো এনেবল কৰিব পাৰিব আপোনাৰ ফেচবুকৰ যেটো প্লেলিষ্ট আছে সেইটোত অটোমেটিকলি গুচি যাব অপচনেল আছে দিলে দিব পাৰে না দিলে একো নাই পাছত দি আছে শ্বেয়াৰ টু যদি আপুনি ভিডিওটো আপলোড কৰাৰ পাছত আপোনাৰ প্ৰফাইলত আপোনাৰ পেজত ষ্টেটাস লগাব বিচাৰে অটোমেটিকলি তেন্তে ইয়াত এই অপচনটো আপুনি এনেবল কৰিব আপোনাৰ পেজ যেটো আছে সেই পেজত অটোমেটিকলি আপোনাৰ পোষ্টটো ষ্টৰিত গুচি যাব যদি আপুনি এইটো ডিসেবল ৰাখে তেন্তে আপোনাৰ পোষ্টটো কেতিয়াও ষ্টৰিত নাযায় পাছত আপুনি তলপিনে আহিব এতিয়া আপুনি যদি গ্ৰুপত শ্বেয়াৰ কৰিব বিচাৰে তেন্তে এই বক্সটো এনেবল কৰিব তাৰ পিছত ইয়াত আপোনাৰ গ্ৰুপৰ নাম সিলেক্ট কৰিব আৰু আপুনি টেক্সট কিবা লিখিব পাৰে সেইটোত আপুনি আপোনাৰ গ্ৰুপত দিব পাৰে তিনিটাকৈ গ্ৰুপত আপুনি দিব পাৰিব আপোনাৰ ভিডিওটো যদি আপুনি দিব নিবিচাৰে বা আপুনি নিদিয়ে তেন্তে আপুনি এই অপচনটো ডিসেবল কৰি দিব পাছত দি আছে এড আ পোল ইয়াত আপুনি চাব পাৰিব যদি আপুনি পোল ক্লিয়াৰ কৰিব বিচাৰে তেন্তে কৰিব পাৰে ইয়াত অপচন আছে দিলে দিব পাৰে নিদিলে একো নাই পাছত আপুনি তলপিনে আহিব ইয়াত আপোনাক একো কৰিব নালাগে যদি আপুনি কৰিব বিচাৰে তেন্তে আপুনি কৰিব পাৰিব ধৰক আপোনাৰ ইয়াত যেটো ভিডিও আছে সেই ভিডিওৰ যেটো অডিও আছে সেইটো যদি কোনোবাক আপুনি ইউজ কৰিব দিয়ে তেন্তে আপুনি প্লাস আইকনত ক্লিক কৰি ইয়াত যেনেকৈ ৰখা আছে তেনেকৈ ৰাখিব পাৰিব আৰু যদি আপোনাৰ ভিডিওৰ যেটো ভয়েস আছে সেই ভয়েসটো কাৰোবাক আপুনি ইউজ কৰিবলৈ নিদিয়ে তেন্তে ইয়াত আপুনি চাব
পাৰিব এটা অপচন দি আছে ডন্ট এলাউ এই অপচনটোত আপুনি ক্লিক কৰিব পাৰে পাছত তলত আহিব ইয়াত আপোনাৰ মনিটাইজেশ্যন টুলছসমূহ বা অপচন যিটো আছে সেইটো আপুনি চেক কৰিব পাৰিব হু কেন সি দিছ দি আছে ইয়াত আপুনি পাব্লিক বা ৰেষ্ট্ৰিক্টেড ৰাখিব পাৰিব আপুনি পাব্লিকত ৰাখিব যিহেতু আপোনাৰ ভিডিঅ'টো পাব্লিছ কৰিব সেইকাৰণে আপুনি পাব্লিকত ৰাখিব পাছত আপুনি আপোনাক একো কৰিব নালাগে ইয়াত দি আছে শ্বেয়াৰ আপুনি শ্বেয়াৰত ক্লিক কৰি দিব শ্বেয়াৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ভিডিঅ' আছে সেইটো অট'মেটিকলি আপোনাৰ ফেচবুক যিটো পেজ আছে সেই পেজত পাব্লিছ হৈ যাব ইয়াত আপুনি চাব পাৰিব প্ৰচেছিংত আছে মই এই ভিডিঅ'টো বৰ্তমান আপলোড কৰিছিলোঁ ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে হাউ টু এপ্লাই কাষ্ট চাৰ্টিফিকেট অনলাইন ইন আছাম 2026 ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে প্ৰচেছিং সম্পূৰ্ণ হোৱাৰ লগে লগে এই ভিডিঅ'টো অট'মেটিকলি পাব্লিক হ'ব তাৰপিছত ইয়াত আপুনি চাব পাৰিব আপোনাৰ প্ৰফাইল যিটো আছে সেই প্ৰফাইলত আপুনি ক্লিক কৰিব যিহেতু আপুনি কলাপ কৰিছিল সেইকাৰণে আপোনাক একচেপ্ট কৰিব লাগিব এই আইডিৰ সৈতে যদি আপুনি কলাপ কৰে তেন্তে ইয়াত আপুনি চাব পাৰিব আপোনাৰ মোবাইল ফোনতো আপুনি সেম প্ৰচেছত চাব ইয়াত আপোনাৰ যিটো আইডি আছে সেই আইডিটো লগইন কৰিব তাৰপিছত ইয়াত আপুনি নটিফিকেশ্যন আইকনত ক্লিক কৰিব আৰু ইয়াত আপুনি চাব পাৰিব ইয়াত দি আছে ইয়াত চাব পাৰিব ইনভাইটেড ইউ টু জইন देयर পোষ্ট এজ আ কোলাবৰেটৰ ইউ কেন একচেপ্ট অৰ ডিক্লাইন দ্য দি আছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত আহিছে ডিক্লাইন আৰু দি আছে একচেপ্ট আপুনি একচেপ্টত ক্লিক কৰিব এই আইডিৰ সৈতে ধৰক আপোনাৰ যিটো প্ৰফাইল আইডি আছে সেই আইডিৰ সৈতে এতিয়া কলাব সাকসেসফুল হৈ যাব ইয়াত আপুনি চাব পাৰিব কোলাবৰেচন ইনভাইটেশ্যন একচেপ্টেড সাকসেসফুলি দি আছে আপোনাৰ ফেচবুক পেজত ভিডিঅ' আপলোড সম্পূৰ্ণ হৈছে এতিয়া আৰু আপোনাক একো কৰিব নালাগে আপুনি ৰিফ্ৰেছ কৰি চাব পাৰিব মই যেখিনি প্ৰসেস আপোনাক দেখুৱাইছো ঠিক তেনেকৈ আপুনি ফেচবুকত এনেকৈ ভিডিঅ'ছ আপলোড কৰিব পাৰিব ফেচবুক পেজত আপুনি এনেকৈ ভিডিঅ'ছ আপলোড কৰিব পাৰিব ইয়াত মই ল্যাপটপত দেখুৱাইছো কিন্তু আপুনি মোবাইলত সেম প্ৰসেছত কৰিব পাৰিব কিন্তু আপুনি যেটো ব্ৰাউজাৰ ওপেন কৰিব সেই ব্ৰাউজাৰটো আপুনি ডেস্কটপ সাইটত অন কৰিব আৰু ভিডিঅ'টো আপলোড কৰাৰ সময়তে আপুনি এটা কথা মন কৰিব আপুনি যেতিয়া ভিডিঅ' আপলোড কৰিব সেই সময়ত আপোনাৰ অডিয়েন্স যোনসকল আছে সেইসকল এক্টিভ আছে নে নাই অনলাইন আছে নে নাই সেই সময়ত আপুনি ভিডিঅ'সমূহ আপলোড কৰিব সেই টাইমসমূহ চাব আৰু আপোনাৰ অডিয়েন্সসমূহ চেক কৰিব যদি সিহঁত এক্টিভ থাকে তেন্তে আপুনি ভিডিঅ'টো আপলোড কৰিব এতিয়া আপুনি সেইটো কেনেকৈ চাব পাৰিব বা আপোনাৰ টাইম মেনেজমেন্ট আপুনি কেনেকৈ কৰিব পাৰিব লগতে কেতিয়া আপোনাক ভিডিঅ'ছ আপলোড কৰিব লাগে অসমত আপুনি কেনেকৈ কোনটো টাইমত ভিডিঅ'ছ আপলোড কৰিব পাৰিব বা আপুনি যদি হিন্দী ল্যাঙ্গুৱেজত ভিডিঅ' বনায় তেন্তে আপুনি কেতিয়া ভিডিঅ'ছ আপলোড কৰিব লাগিব সেইখিনি যদি আপুনি জানিব বিচাৰে তেন্তে এই পেজটো ফলো কৰি ৰাখিব লগতে কমেন্টত নিশ্চয় জনাব আৰু ইয়াৰ লগতে যদি আপুনি ইউটিউবত ভিডিঅ' চাই আছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আপুনি যদি ফেচবুকত ভিডিঅ' বনায় তেন্তে আপোনাৰ ফেচবুকৰ পেজৰ যিটো লিংক আছে সেই লিংকটো নিশ্চয় কমেন্টত দিব